তো মানে ইভেণ্টত গৈ আছোঁ এতিয়া, য'ত মানে বহুতটা ষ্টাৰ্টআপ আহিব, ষ্টাৰ্টআপৰ লগত ইহঁতৰ ফাউণ্ডাৰ কো-ফাউণ্ডাৰ সকলোবোৰ আহিব এণ্ড লগতে সিহঁতৰ জাৰ্নি, সিহঁতৰ এক্সপিৰিয়েঞ্চবোৰ জানিব পাৰিম। চ' ক'ত গৈ আছোঁ, কি ইভেণ্ট, সকলোবোৰ কম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ডিজাইনাৰৰ লগতে ভিডিঅ'গ্ৰাফাৰো হৈ গৈছোঁ মই। এতিয়া আজি গৈ আছোঁ ইভেণ্টটোত, তাতো আমাৰ অফিচৰ পৰা এজ এ কণ্টেণ্ট ক্ৰিয়েটৰ গৈ আছোঁ। চ' ফাইনেলি আহি পালোঁ মই নেটপি হাউচ, য'ত মানে ইভেণ্টটো হৈ আছে। তো বলকচোন ভিতৰলৈ যাওঁ এণ্ড কেনেকুৱা কি চলি আছে চাই লওঁ। ভিতৰত সোমাই আহি দেখিলোঁ আমাৰ অফিচৰ ষ্টল আছে এণ্ড লগতে ক্লকটাৰ ষ্টলো আছে একেলগে। ষ্টলত দেখিলোঁ এইটো বস্তু, ফ্ৰেণ্ডৰ লগত খেলিব পৰা ধুনীয়া কাৰ্ড, বাট মোৰতো ফ্ৰেণ্ডে নাই। এনিৱেজ তলত এজন দুজনকৈ লাহে লাহে মানুহ আহিব ল'লে এণ্ড ময়ো পিটিক পাটাককৈ যাৰ লগতে পাৰোঁ তাৰ লগত কথা পাতিব ল'লোঁ। তাৰপিছত গম পালোঁ ভিতৰত হেনো আকৌ কিবা বেলেগ ইভেণ্ট হৈ আছে। ময়ো বেছি দেৰি নকৰাকৈ সোমাই গ'লোঁ একেবাৰে। সোমাই আহি দেখিলোঁ ভিতৰত ধেৰ মানুহ আছে এণ্ড বহুতখন ষ্টলো আছিল, বহুত বস্তু আছিল ভিতৰত এণ্ড সকলোবোৰৰ কথা ক'ব গ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। তো অলপ শ্বৰ্ট দেখাই দিছোঁ সকলোবোৰ বস্তুৰে। বস্তু বাৰু ধেৰ আছিল, বাট তাৰ মাজতে মোৰ এইটো বস্তু বহুত ভাল লাগিল, অলপমান ইউনিক লাগিল। কি ইউনিক বস্তু হয় সেইটো জানিবৰ কাৰণে আপুনি ফুল ভিডিঅ'টো ইউটিউবত চাব লাগিব। তো মোৰ চেনেলত গৈ সেইটো ভিডিঅ' চাই ল'ব। তেতিয়ালৈকে বাই বাই।